চাৰিওপিনে বৰষুণৰ পানীয়ে পানী হৈ গ'ল। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আমাৰ গাঁৱৰ বৰষুণৰ পৰিমাণত হোৱা কিছুমান দৃশ্য দেখাম। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি, আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আমাৰ গাঁৱৰ আজি প্ৰাকৃতিক সৌন্দৰ্যটো বৰ ধুনীয়া লাগিছে। যিহেতু বৰষুণৰ বতৰ, তাতে আজি বহুত ঠাণ্ডাও। আজি পৰিৱেশটো বৰ ধুনীয়া লাগিছে দেই। এইফালে চাওক, সেইফালে চাওক, আপোনালোকে দেখিব পাৰে বৰষুণ দি থৈ দিছিলে, বৰষুণটো কমি গ'ল কমিছে আৰু আপোনালোকে ভিডিঅ' চাই থাকক। বন্ধুসকল, কালি গোটেই দিনটো বৰষুণে দি থাকিল, আজি ৰ'দ দি আছে, তাতে আজি বহুত গৰমো পৰিছে। আমাৰ ইয়াত বৰষুণ দিলে তাৰমানে বহুত ঠাইত পানী জমা হয়। তাতে ক'ত কিমান পানী জমা হ'ল তাকে চাওঁ বুলি ওলাই আহিলোঁ। এতিয়া চাম আৰু আপোনালোকেও চাব এতিয়া মোৰ লগতে। বৰ্তমান আমি গৈ আছোঁ আৰু বলক 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 বলক, মোৰ লগতে গৈ থাকক আৰু আপোনালোকে। বহুত জোৰকৈ দিছে আৰু দেই, বহুত গৰম পৰিছে, যেন তেন গৈ আছোঁ আৰু আপোনালোকে বলক আৰু মোৰ লগতে। বন্ধুসকল, বহুত পানী হৈছে, আপোনালোকে চাব পাৰে চাৰিওপিনে পানীয়ে হৈ আছে। তাৰমানে অকল মাটি অলপ অলপহে ওলাই আছে আৰু গছ গছনিবোৰো ডুবি গৈছে, বহুত ডাঙৰ ডাঙৰ গছ ডুবি গৈছে। তাৰমানে আমাৰ ইয়াত পানী হ'লে তাৰমানে গছ চছ চবেই ডুবি যায় আৰু। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ, আৰু বহুত শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, সকলো বন্ধু বান্ধৱীলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। বন্ধুসকল, আজিলৈ বাই। আকৌ নতুন ভিডিঅ' এটাৰ লগত আহি আছোঁ।